NRCৰ চূড়ান্ত তালিকাত নাম বাদ পৰা ৰূপহীহাট সমষ্টিৰ বৈধ ভাৰতীয় দৰিদ্ৰ পৰিয়ালৰ কাষত ৰূপহীহাটৰ বিশিষ্ট সমাজকৰ্মী তথা বিজেপি নেতা জাকাৰিয়া হক চৌধুৰী উপস্থিত হয়। NRCৰ চূড়ান্ত তালিকাত বাদ পৰা ৰূপহীহাট সমষ্টিৰ প্ৰতিজন বৈধ ভাৰতীয় দৰিদ্ৰ পৰিয়ালক আইনী প্ৰক্ৰিয়াৰে NRCত নাম অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰয়োজনীয় আৰ্থিক সাহায্য প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়ে সমাজকৰ্মীজনে। বুধবাৰে ৰূপহীহাট সমষ্টিৰ ৰাইজৰ লগত মত বিনিময় কৰি তেওঁ কয় যে প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম NRCত অন্তৰ্ভুক্ত কৰিবৰ বাবে চৰকাৰে সকলোখিনি ব্যৱস্থা কৰিছে। সেয়ে প্ৰকৃত ভাৰতীয় নাগৰিকৰ শংকিত হোৱা কোনো কাৰণ নাই। ইয়াৰ উপৰি তেওঁ ব্যক্তিগতভাৱে ৰূপহীহাটৰ বৈধ ভাৰতীয় দৰিদ্ৰ পৰিয়ালক আৰ্থিক সাহায্য দিয়াৰ কথাও উল্লেখ কৰিলে। এই সমাজকৰ্মীজনৰ এনে পদক্ষেপক একেমুখে শলাগ লৈছে ৰূপহীহাটৰ ৰাইজে। জুৰিয়াৰ পৰা নিজামুল হকৰ ৰিপৰ্ট, হেল্ল' অসম। পদক্ষেপ মানে ইয়াত আমি আজি চাইজৰা জিপিত বহুত মানুহখিনি প্ৰকৃত ভাৰতীয় মানুহখিনি NRCৰ নাম বাদ পৰা মানুহখিনিক বহুত চিন্তাত পৰি আছিলে। আজি মই ইয়াত আমাৰ মিটিঙৰ এটা ব্যৱস্থা কৰা হৈছিলে। ইয়াত মানুহখিনিক মই সান্তনা দিছোঁ যাতে আপোনালোকে কোনো ধৰণৰ চিন্তা নকৰিব। যিহেতু আপোনালোকে যদি ভাৰতীয় প্ৰকৃতিৰ নাগৰিক হয় তেতিয়াহ'লে আমাৰ চৰকাৰে আপোনালোকক সহায় সহযোগিতা কৰিব। যিহেতু 4 মাহ 120 দিনৰ টাইম দিছে, তাৰ ভিতৰত আপোনালোকে পুনৰবাৰ আবেদন কৰিব পাৰিব।
NRCৰ চূড়ান্ত তালিকাত নাম বাদ পৰা ৰূপহীহাট সমষ্টিৰ বৈধ ভাৰতীয় দৰিদ্ৰ পৰিয়ালৰ কাষত ৰূপহীহাটৰ বিশিষ্ট সমাজকৰ্মী তথা বিজেপি নেতা জাকাৰিয়া হক চৌধুৰী উপস্থিত হয়। NRCৰ চূড়ান্ত তালিকাত বাদ পৰা ৰূপহীহাট সমষ্টিৰ প্ৰতিজন বৈধ ভাৰতীয় দৰিদ্ৰ পৰিয়ালক আইনী প্ৰক্ৰিয়াৰে NRCত নাম অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰয়োজনীয় আৰ্থিক সাহায্য প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়ে সমাজকৰ্মীজনে। বুধবাৰে ৰূপহীহাট সমষ্টিৰ ৰাইজৰ লগত মত বিনিময় কৰি তেওঁ কয় যে প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম NRCত অন্তৰ্ভুক্ত কৰিবৰ বাবে চৰকাৰে সকলোখিনি ব্যৱস্থা কৰিছে। সেয়ে প্ৰকৃত ভাৰতীয় নাগৰিকৰ শংকিত হোৱা কোনো কাৰণ নাই। ইয়াৰ উপৰি তেওঁ ব্যক্তিগতভাৱে ৰূপহীহাটৰ বৈধ ভাৰতীয় দৰিদ্ৰ পৰিয়ালক আৰ্থিক সাহায্য দিয়াৰ কথাও উল্লেখ কৰিলে। এই সমাজকৰ্মীজনৰ এনে পদক্ষেপক একেমুখে শলাগ লৈছে ৰূপহীহাটৰ ৰাইজে। জুৰিয়াৰ পৰা নিজামুল হকৰ ৰিপৰ্ট, হেল্ল' অসম।